Good morning, everyone. Welcome to Jigyasa. Jigyasa মোৰ ইউটিউব চেনেল হয়। আহক আজিৰ এই ভিডিঅ'টোত আমি এভাৰেজ যেটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলো যাৰ আমি প্ৰথম ভিডিঅ'টোত ইয়াৰ কনসেপ্টৰ বিষয়ে আলোচনা কৰিছিলো সেই ভিডিঅ'টোৰ পৰা বা সেই চেপ্টাৰটোৰ দ্বিতীয় ভাগখিনি আমি আলোচনা কৰো আজি সিধা সিধিকৈ আমি কিছুমান প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম এভাৰেজ পাৰ্ট 2 গড় নিৰ্ণয় কৰা তাৰ পাৰ্ট 2 তো প্ৰথম প্ৰশ্ন আমি আলোচনা কৰো প্ৰশ্ন নম্বৰ 1 কি বুলি কোৱা হৈছে 10 জন ছাত্ৰৰ গড় মান হৈছে 60 কিন্তু ভুলতে এজন ছাত্ৰৰ মান 90 ৰ সলনি 40 লিখি দিয়া হৈছে যদিহে শুদ্ধকৈ লিখি দিয়া হয় তেন্তে নতুন গড় কিমান হ'ব 10 জন ছাত্র আছে টোটাল 10 জন ছাত্র গড় মান আছে 60 কিন্তু কি হৈছে এজন ছাত্ৰৰ মান আছিল 90 ই 90 পাইছিলে কিন্তু ভুলতে কি হৈছে 40 বুলি লিখি দিছে ওকে তো কোশ্চেনটো আমি চাও 10 জন ছাত্র আছিল গড় যদি আমি 60 বুলি ধৰো তেতিয়াহলে আমি টোটাল হতে কিমান নম্বৰ পাইছে 600 নম্বৰ কিন্তু কথাটো হল এজন ছাত্ৰই 90 নম্বৰ পাইছিল ছাত্র এজনে 90 নম্বৰ পাইছিলে কিন্তু তার ঠাইত কি হৈছে মাত্ৰ 40 লিখি দিছে অৰ্থাৎ 50 নম্বৰ কমকে লিখি দিছে ঠিক আছে লিখিব লাগিছিল 90 কিন্তু লিখি দিছে 40 গতিকে তেখেতৰ 50 নম্বৰটো কমকে লিখি দিছে ওকে এতিয়া আমি কি কৰিম যদিহে শুদ্ধকৈ লিখি দিয়া হয় যে 40 লিখিছিলে 40 টো সলনি কৰি আকৌ 90 লিখি দিব তাৰ মানে কিমান বেছিকে লিখি দিব এই 40 টো কত যোগ কৰা হৈছিল এই নম্বৰটোৰ লগতে যোগ কৰিছিল এই 600 নম্বৰৰ ভিতৰত 40 নম্বৰটো যোগ হৈ আছে কিন্তু কি হৈছে যেহেতু 90 50 নম্বৰ বেছি পাইছিল গতিকে 50 নম্বৰটো কি কৰা নাই তাৰ যোগ দিয়া নাই এতিয়া আমি কি কৰিম যেহেতু 90 ৰ জায়গাত 40 লিখিছিলে 50 কম লিখিছিলে আমি 50 কি কৰিম ইয়াৰ লগত যোগ কৰি দিম একচুয়ালি নম্বৰ হ'ব লাগিছিল কিমান 650 আৰু ছাত্ৰৰ সংখ্যা কিমান জন 10 জন গতিকে এতিয়া এভাৰেজ কিমান হ'ব 65 তেন্তে নতুন গড় কিমান হ'ব আমি কম যে নতুন গড় হ'ব 65 প্ৰথমতে কিমান আছিল 60 আছিল ওকে প্ৰশ্ন নম্বৰ 2 25 জন ছাত্ৰ ছাত্ৰীৰ এটা দলৰ মুঠ গড় হৈছে 40 কিন্তু ভুলতে এজন ছাত্ৰৰ 30 মাৰ্কৰ ঠাইত 80 নম্বৰ দিয়া হৈছে তেন্তে প্ৰকৃত গড় নিৰ্ণয় কৰা ওকে কি কৈছে 25 জন ছাত্ৰ আছিল 25 জন ছাত্ৰ ছাত্ৰীৰ এটা দলৰ মুঠ গড় গড় মানে ধৰি লওক নম্বৰ পাইছে হতে নম্বৰ পাইছে 40 টোটাল নম্বৰ কিমান 1000 ওকে টোটাল নম্বৰ হৈছে 1000 কিন্তু ভুলতে ভুল মুখত কি হৈছে এজন ছাত্ৰৰ 30 মাৰ্কৰ সলনি 30 মাৰ্কৰ ঠাইত 80 নম্বৰ দিয়া হৈছে দিব লাগিছিল 30 মাৰ্কস কিন্তু তাৰ ঠাইত কি দিছে 80 নম্বৰ দিছে অৰ্থাৎ কিমান নম্বৰ বেছি দিছে হয়না 80 নম্বৰ দিছে দিব লাগিছিল 30 নম্বৰ অৰ্থাৎ আমি ক'ব পাৰিম যে 50 নম্বৰ বেছি দিছে আৰু এই 50 নম্বৰটো কত সময় আছে এই 50 নম্বৰটো কত সময় আছে এই 1000 ৰ ভিতৰত 50 নম্বৰটো সময় আছে গতিকে আমি কি কৰিম 1000 ৰ পৰা 50 বিয়োগ দিম আসলতে এক্সুৱেল মাৰ্ক হ'ব লাগিছিল ইমান এক্সুৱেল মাৰ্ক হ'ব লাগিছিল 950 কিন্তু এজনৰ 30 ৰ ঠাইত 80 নম্বৰ দিয়াৰ কাৰণে মাৰ্কস কিমান হৈছে 1000 হৈছে এতিয়া চাও আহক তেন্তে প্ৰকৃত গড় 25 জন ছাত্ৰৰ নম্বৰ কিমান পাইছে এক্সুৱেল নম্বৰ হৈছে 950 হয়না 25 ৰে কাটিলে 25 3 গুণ 75 20 শূন্য 25 8 গুণ 200 হয়না প্ৰথমতে গড় আছিল কিমান 40 কিন্তু এক্সুৱেলি প্ৰকৃত গড় হৈছে কিমান 38 ইয়াৰ উত্তৰটো কিমান হ'ব 38 এজন ছাত্ৰৰ 30 ৰ সলনি 80 নম্বৰ দিয়াৰ কাৰণে 50 মাৰ্কস বেছি দিয়াৰ কাৰণে গড়টো কি হৈছিল চেঞ্জ হৈছিল প্ৰত্যেকৰে 2 গড় বাঢ়ি গৈছিল ওকে
প্ৰশ্ন নম্বৰ 3 কি বুলি কোৱা হৈছে এটা দলৰ সকলো সদস্যৰ দৰমহাৰ গড় হৈছে 16000 টকা যদিহে উচ্চপদস্থ 7 জন সদস্যৰ দৰমহা 24000 হয় আৰু বাকি সদস্য কেইজনৰ দৰমহাৰ গড় 12000 হয় তেন্তে মুঠ সদস্যৰ সংখ্যা কিমান কোৱা হৈছে কিমান যে এটা দলৰ বা এটা অফিচৰ সকলো সদস্যৰ দৰমহাৰ গড় হৈছে 16000 টকা যদিহে উচ্চপদস্থ হায়াৰ অফিচিয়েলছৰ 7 জন সদস্যৰ দৰমহা 24000 হয় গড়ে প্ৰতি আৰু বাকি বিলাকৰ দৰমহাৰ বাকি সদস্য বিলাকৰ দৰমহাৰ গড় 12000 হয় তেন্তে মুঠ সদস্যৰ সংখ্যা কিমান মুঠ সদস্যৰ সংখ্যা কিমান উচ্চপদস্থই হওক বা নিম্নপদস্থই হওক মুঠ কৈছে কিমান কৈছে যে প্ৰথম কৈছে কি 7 জন অফিচিয়েলছ আছিল হায়াৰ অফিচিয়েলছ হিহঁতৰ কিমান আছিল দৰমহাৰ গড় 24000 প্লাস বাকি সদস্য কেইজন আছে আমি নাজানো বাকি সদস্য কেইজন আছে আমি গম নাপাওঁ গতিকে আমি ধৰিলম কিমান x x y a b c ক খ g এ নধৰা কিয় যিকোনো ধৰিব পাৰা হিহঁতৰ দৰমহাৰ গড় কিমান আছিল 12000 এতেকে টোটাল সদস্যৰ সংখ্যা কেইজন হল x প্লাস 7 7 জন অফিচিয়েলছ আছে আৰু বাকি সদস্য আছে x জন গতিকে x প্লাস 7 হিহঁতৰ গড় কিমান আছিল 16000 টকা আমি কি কৰিম 7 পূৰণ 24000 প্লাস x into 12000 is equal to x plus 7 into 16000 হাজাৰ সব ফালে আমি কাটি দিলো কিমান হল 724 কিমান হ'ব 7 4 গুণ 28 ৰ 8 হাতত থাকিল 2 7 দুগুণ 14 আৰু 2 16 168 প্লাস 12x 12 পূৰণ x 12x is equal to 16 পূৰণ x কিমান হ'ব 16x প্লাস 7 16 কিমান হৈছে 112 12x ৰহি পেলাই যাব 16x minus 12x 168 পৰা যদি আমি 112 ৰহি পেলাই আহিব minus 112 হয় কিমান হ'ব এটো 8 ৰ পৰা 2 গিলা থাকিব 6 16 ৰ পৰা 11 গিলা থাকিব 5 12 ৰ পৰা 16 ৰ পৰা 12x গিলা থাকিব 4x গতিকে x ৰ মান কিমান হ'ব ইয়াক আমি 4 ৰে ভাগ কৰো কিমান হ'ব 4 1 গুণ 4 4 4 গুণ 16 গতিকে কৈছে যে কি সদস্যৰ সংখ্যা কিমান জন হ'ব বাকি সদস্যৰ সংখ্যা কিমান জন হ'ব 14 জন বাকি সদস্যৰ সংখ্যা কিমান জন হ'ব 14 জন আৰু হায়াৰ অফিচিয়েলছ কিমান জন আছিল 7 জন গতিকে টোটাল মিলি কিমান হল টোটাল সদস্য হল 21 জন তেন্তে মুঠ সদস্যৰ সংখ্যা কিমান আমি ক'ব পাৰিম যে মুঠ সদস্যৰ সংখ্যা আছিল 21 জন ওকে আমি এতিয়া চাওঁ যে হয় না নহয় এটো প্ৰমাণ কৰি চাওঁ কেনেকৈ প্ৰমাণ কৰিম প্ৰমাণ কেনেকৈ কৰিম আমি এতিয়া চাওঁ আহক উচ্চপদস্থ 7 জন আছিল উচ্চপদস্থ সদস্য প্ৰত্যেকৰে গড় 24000 ওকে 24000 আৰু 14 জন আছিল কি বুলি কয় বাকি সদস্য এটা আছিল 12000 ইয়াত কিমান হ'ব ওকে আমি 1000 7 পূৰণ 24 168 000 24 পূৰণ 12 14 পূৰণ 12 কিমান হ'ব একেই হ'ব 168 000 আটা 16 6 হাতৰ 1 6 6 12 13 3 হাতৰ 1 1 1 2 1 3 আৰু 000 এতিয়া সদস্যৰ সংখ্যা কিমান জন হল 14 আৰু 7 21 জন আমি যদি 21 এৰে ভাগ কৰো 3 3 6 000 যদি আমি 21 এৰে ভাগ কৰো কিমান হ'ব 21 1 গুণ 21 12
6 26 21 পূৰণ 6 21 পূৰণ 6 6 গুণ 6 6 দুগুণ 12 কিমান হবে 126 হয় না 0 0 0 হৈ গ'ল আৰু তিনিটা আপোনাৰ উঠি গ'ল আমি ক'ব পাৰিম যে আমাৰ উত্তৰটো ওলাইছে 16000 অৰ্থাৎ 21 জন সদস্যৰ কিছে গড় দৰমহা কিমান হ'ব 16000 আৰু যেটো ইফালে প্ৰমাণ হৈ গৈছে ঠিক আছে প্ৰশ্ন নম্বৰ 4 কি বুলি কোৱা হৈছে এটা চৰকাৰী অফিচৰ সকলো কৰ্মচাৰীৰ দৰমহাৰ গড় 800 টকা সকলো কৰ্মচাৰীৰ দৰমহাৰ গড় 800 টকা যদিহে 13 জন উচ্চপদস্থ বিষয়া 13 জন হায়াৰ অফিচিয়েলছ আছে তেওঁলোকৰ দৰমহাৰ গড় 1200 টকা আৰু বাকি সদস্য অৰ্থাৎ বাকি কৰ্মচাৰী বাকি সদস্য বা বাকি কৰ্মচাৰীৰ দৰমহা গড় 600 টকা হয় তেন্তে অফিচত মুঠ কেইজন কৰ্মচাৰী আছে অফিচত মুঠ কেইজন কৰ্মচাৰী আছে উদাহৰণ যে কেইজন অফিচিয়েলছ আছে কেইজন অফিচাৰ্ছ আছে টোটাল কিমান গৈছে কিমান আছে 13 জন আছে উচ্চপদস্থ হায়াৰ অফিচিয়েলছ কিমান টকা হেতৰ দৰমহাৰ গড় 1200 টকা 1200 টকা আৰু বাকি কৰ্মচাৰী নাজানো কিমান জন আমি ধৰিলো এজন আছে আৰু হেতৰ প্ৰত্যেকৰে গড় কিমান 600 টকা টোটাল কেইজন আছে এতিয়া কৰ্মচাৰী a plus 13 হেতৰ সকলো কৰ্মচাৰীৰ দৰমহাৰ গড় কিমান আছিল 800 টকা 800 আমি কৰিম যে 13 পূৰণ 1200 plus a into 600 is equal to a plus 13 into 800 আমি কি কৰিম ইয়াৰে 0 0 কাটি দিলে ইয়াৰে 0 0 কাটি দিলে ইয়াৰে 0 0 কাটি দিলে খতম হৈ গ'ল এতে চাও 12 13 গুণ 3 12 36 6 হাতৰ থাকিল 3 12 গুণ 12 3 15 156 plus 6x 6a বাৰে বাৰে x বুলি কোৱা হয় 6a is equal to 8 into a 8a 8 104 है ना তো 6x ইফালে যাব 8a এর পৰা আমি 6a বিয়োগ দিম আৰু 156 ৰ পৰা আমি 104 বিয়োগ দিম 104 টো ইফালে আহিব 6 পৰা 4 গ'ল থাকিল 2 15 পৰা 10 গ'ল থাকিল 5 52 8 ৰ পৰা 6 গ'ল থাকিল কিমান 2 2a কেৱল যদি আমাক a এর মান লাগে কি কৰিম আমি 2 ৰে ভাগ কৰি দিম 26 জন আমি ক'ব পাৰিম যে অফিচত বাকি কৰ্মচাৰী এ আমি কি বুলি ধৰিছিলো বাকি কৰ্মচাৰী কেইজন আছে 26 জন আছে আৰু উচ্চপদস্থ বিষয় আছে কেইজন 13 জন আমি ক'ব পাৰিম যে টোটাল কৰ্মচাৰী আছিল 39 জন টোটাল কৰ্মচাৰী আছিল 39 জন ওকে আমি এতিয়া চেক কৰি চাও 39 জনৰ দৰমহাৰ গড় শেষত 800 হয় নে নহয় ওকে তেৰ জন আছিলে প্ৰত্যেকৰ কিমান আছিলে 1200 টকা হয় না আৰু কিমান জন আছিলে এ আছিল কিমান 26 জন আছিলে বাকি কৰ্মচাৰী হেতৰ কিমান আছিলে 600 টকা আমি যদি চাও 15600 এটো হ'ব 15600 কিমান হ'ব 6 6 12 2 হাতৰ 1 5 5 10 11 1 হাতৰ 1 1 1 2 3 0 312 যদি আমি কিমানে ভাগ কৰিব লাগিব 39 312 যদি আমি 39 এৰে ভাগ কৰো হয়না 1 তো না যাব 1 যোৱাৰ লগে 39 হৈ যাব ওকে আৰু 00 আছে একেৰে ভাগ কৰিলে 1 9 9 2 ৰে ভাগ কৰিলে 2 9 18
তিনিৰে হৈ 9 3 গুণ 27, 4ৰে 36, 5ৰে 5 9 গুণ 45, 6ৰে 54, 7ৰে 63, 8ৰে 72, 9ৰে 81, 9ৰে 81, 8ৰে 72, 8ৰে হ'ব 72, 8ৰে 72, ইউনিট ডিজিট 72, তো 8ৰে ভাগ কৰিলে আমি চাওঁ 8 9 গুণ 72, 2 হাতত থাকিল 7, 8 3 গুণ 24, 30, 31, 312। আমি ক'ব পাৰিম যে 39 জন সদস্যৰে বা 39 জন কৰ্মচাৰীৰে যদি ভাগ কৰা হয় যে প্ৰত্যেকৰে দৰমহাৰ গড় কিমান হয় শেষত গৈ 800 টকা। এইটো কি হৈ গ'ল প্ৰমাণ। এইটো আমাৰ কি হৈ গ'ল প্ৰমাণ হৈ গ'ল। ঠিক আছে, কৈছে কি কোনো এটা পৰীক্ষাত অৱতীৰ্ণ 120 জন ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্ত নম্বৰৰ মুঠ গড় হৈছে 35, পাছ কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ গড় হৈছে 39 আৰু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ গড় হৈছে 15। তেন্তে পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। ওকে, কোনো এটা পৰীক্ষাত অৱতীৰ্ণ 120 জন ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্ত নম্বৰৰ মুঠ গড় হৈছে 35, 120 পূৰণ 35। ওকে, কিমান পাইছে ইহঁতে আমি যদি 5 12 60 0 হাতত থাকিল 6, 3 12 36, 42, টোটেল নম্বৰ কিমান পাইছে ইহঁতে 42। কৈছে কৈছে গড় হৈছে 35। কৈছে যে পাছ কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ গড় হৈছে 39 আৰু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ গড় হৈছে 15। তেন্তে পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। কি কৈছে যে পাছ কৰা ছাত্ৰ ছাত্ৰী ধৰি লোৱা হ'ল পাছ কৰিছে x জন, হয় না? ধৰি লোৱা হ'ল পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে x জন, x জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। তেন্তে ফেল কৰা ছাত্ৰ ছাত্ৰী কিমান হ'ব? টোটেল ছাত্ৰ ছাত্ৰী আছিল 120 জন, 120 জন আছিল। তাৰে পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে কিমান? পাছ কৰা ছাত্ৰ ছাত্ৰী হৈছে x জন। গতিকে ক'ব পাৰিম যে ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 120 মাইনাছ x, x জন হৈছে পাছ কৰা। গতিকে আমি ক'ব পাৰিম যে কি x জন ছাত্ৰ ছাত্ৰী পাছ কৰিছে, প্ৰত্যেকে পাইছে কিমান নম্বৰ 39। ওকে, প্লাছ টোটেল আছিল 120 জন, তাৰে পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী অৰ্থাৎ x জন আমি বিয়োগ দিলে এইটো হ'ব আমাৰ কিমান ফেল কৰা ছাত্ৰ ছাত্ৰী। আৰু ইহঁতে কিমান নম্বৰ পাইছে 15। ওকে, এইটোক যদি আমি কিমান কৰোঁ টোটেল ছাত্ৰ ছাত্ৰী 120ৰে ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ গড় কিমান হ'ব 35। ওকে, 39x প্লাছ এইটো 0, 15 দুগুণাং 30 আৰু 0 হাতত থাকিল 3, 15 গুণ 15 3 18, 15 মাইনাছ x, গতিকে মাইনাছ 15x। আৰু ইফালে কিমান হৈছে 120 পূৰণ 35, 120 পূৰণ 35, এইটো বহুত ডাঙৰ। ওকে, 39ৰ পৰা 15 গ'লে কিমান থাকিব? 9ৰ পৰা 5 গ'লে থাকিব 4 আৰু 3 পৰা 11 থাকিব 2, 24x ইজিকেল টু আমি কি কৰিছে 120 পূৰণ 18 কিমান হৈছে চাওঁ, 12 পূৰণ এইটো 0 থাকিব, 12 পূৰণ 5, 5 12 60 0 থাকিল 6, 3 12 36 39 40 41 4200। ওকে, 4200 মাইনাছ এই 1800 ইফালে গুচি গ'ল। ওকে, তো কৈছে কি 4200ৰ পৰা 1800 বিয়োগ দিলোঁ, 0 0 থাকিল, 12ৰ পৰা 8 গ'ল থাকিল 4, 3 পৰা 1 থাকিল 2, 2400 হয় ন? 24x ইজিকেল টু 2400। এতেকে x ইজিকেল টু কিমান হ'ব 100। x ইজিকেল টু 100
কোৱাছে না x = 100 মানে কৈছে কি পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান পাস কৰা ছাত্ৰ ছাত্ৰী টোটাল আছিল 120 জন পাস কৰিছে x আমি ধৰিছিলো যে পাস কৰা x ধৰিছিলো আমি পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 যদি আমি বিয়োগ দিওঁ তেতিয়াহ'লে কিমান হ'ব 20 জন আমাৰ কিমান জন ছাত্ৰ ছাত্ৰী ফেল কৰিছিলে পাস আৰু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কৰিছে তেন্তে পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 100 জন আৰু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 20 জন ওকে আমি এটা চেক কৰি চাওঁ প্ৰমাণ কৰি চাওঁ হয় না নহয় প্ৰমাণ কেনেকৈ কৰিম চাওঁ আহক প্ৰমাণ কৰি ল'ব লাগে মেথছ বিলাক যে হয় না নহয় 100 জন ছাত্ৰ ছাত্ৰী হেতে পাইছিল কিমান পাস কৰিছিল হেতৰ আছিল 39 নম্বৰ প্লাস 20 জন ছাত্ৰ ছাত্ৰী হেতে পাইছিল 15 নম্বৰ কাৰণ হেতে ফেল কৰা আছিল এটো যদি আমি 120 এৰে ভাগ কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰ ওলাব লাগিব 15 ওকে আমাৰ উত্তৰ ওলাব লাগিব কিমান 35 সৰি 35 3900 20 পূৰণ 2 পূৰণ 30 300 39 3 কিমান হ'ব 4200 4200ক যদি আমি এতিয়া 120 এৰে ভাগ কৰোঁ 120 হয় ন 120 এৰে ভাগ কৰিলে কিমান হ'ব 120 পূৰণ 3 4 হলে 480 420 আছে 4 হলে 400 3 হলে 360 হয় না 60 600 120 পূৰণ 5 120 পূৰণ 5 কিমান হ'ব 600 তোমাৰ কি হৈছে টোটাল গড় কিমান ওলাইছে 35 আমাক যদি কওঁ 4200ক 120 এৰে ভাগ কৰিলে কিমান হ'ব 3 বাৰ 36 6 60 5 বাৰ 60 35 এটো আমাৰ কারেক্ট হয় আমি ক'ব পাৰিম যে 42 যদি 120 এৰে ভাগ কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰ হয় 35 আৰু কৈছিল যে কি আমাৰ টোটাল কিমান নম্বৰ গড় আছিল 35 তো এটো প্ৰমাণ হৈ গ'ল ঠিক আছে কৈছে কি A B আৰু C ৰ মুঠ গড় হৈছে 45 কেজি A আৰু B ৰ গড় ওজন হৈছে 40 কেজি B আৰু C ৰ গড় ওজন হৈছে 43 কেজি তেন্তে B ৰ ওজন নিৰ্ণয় কৰা প্ৰশ্ন নম্বৰ 6 A B আৰু C ৰ মুঠ গড় হৈছে 45 কেজি অৰ্থাৎ A এজন B এজন C এজন তিনিজনৰ গড় ওজন হৈছে 45 কেজি 45 কৰি তিনিজনক কৰিলে কিমান হ'ব 3 5 গুণ 15 5 7 1 3 4 গুণ 12 1 135 কেজি ওকে তিনজনৰ হৈছে 135 কেজি A আৰু B ৰ গড় ওজন হৈছে 40 কেজি A আৰু B ৰ গড় ওজন হৈছে কিমান 40 কেজি অৰ্থাৎ A আৰু B গড় ওজন হৈছে কিমান অৰ্থাৎ মানুহ হল দুইজন আৰু এটা হৈছে কিমান 40 কেজি অৰ্থাৎ এই দুজনৰ ওজন কিমান A আৰু B ৰ টোটাল ওজন কিমান হৈছে A প্লাস B হয় না কি এটা কিমান আছিল 2 পূৰণ 40 ক'ব পাৰিম যে এই দুজনৰ ওজন কিমান আছিল 80 কেজি হয় না এই দুজনৰ আছিল গড় ওজন আছিল কিমান 80 কেজি এতিয়া আমি চাওঁ এতিয়া তিনিজন আছিল ইয়াত আছিল A B plus C A B plus C A plus B plus C A plus B plus C ৰ ওজন আছিল কিমান 135 কেজি A আৰু B ৰ ওজন কৰিলো আমি 80 কেজি গতিকে C ৰ ওজনটো কিমান হ'ব 5 ৰ পৰা 0 গলে 5 13 ৰ পৰা 8 গলে 5 আমি ক'ব পাৰিম যে কি C ৰ ওজন হৈছে 55 কেজি C ৰ ওজন কিমান আছে 55 কেজি কিন্তু আমাক C ৰ ওজন উলিয়াবলৈ দিয়া নাই তেন্তে B ৰ ওজন উলিয়াবলৈ দিছে আমি ইয়াৰ পিছৰ কন্ডিশনটো চাওঁ কি কৈছে যে B আৰু C ৰ গড় ওজন হৈছে 43 কেজি অৰ্থাৎ আমি যদি B আৰু C B plus C ইহতৰ যদি আমি দুজনৰ ওজন চেক কৰিছো তেতিয়াহ'লে কি হৈছে 43 কেজি ইচ 43 কেজি কে দুজনৰ
দুজনৰ কিমান হ'ব এভাৰেজ বি আৰু চি এভাৰেজ কিমান আছে 43 কেজি বি আৰু চি যদি আমি চেক কৰি চাওঁ 43 কেজি পূৰণ 2 3 2 6 আৰু 4 2 8 কিছে বি প্লাস সি বি আৰু সি গড় ওজন হৈছে 43 কেজি অৰ্থাৎ দুজনক যদি আমি দুজনৰ ওজন নিৰ্ণয় কৰো তেতিয়াহলে ওলাব আমাৰ 86 কেজি বি আৰু সি 86 কেজি কিন্তু কৈছিলো আমি যে সি পাইছিলো 55 কেজি আসলে ন বি আৰু সি 86 কেজি কিমান আছে বি প্লাস সি বি আৰু সি এভাৰেজ আছিল 43 মানে দুইজনৰ টোটাল হৈছে 86 কেজি ইয়াৰ পৰা যদি আমি সি টো বিয়োগ দিম তেতিয়াহলে আমাৰ কি ওলাব বি ওলাব ইয়াৰ পৰা যদি 55 বিয়োগ দিম 6 পৰা 5 লৈ থাকিব 1 8 ৰ পৰা 5 যদি থাকে তেতিয়া যাব কিমান 3 তো আমি ক'ব পাৰিম তেতিয়াহলে আমি ক'ব পাৰিম যে বিৰ ওজন কিমান আছিল 31 কেজি বিৰ ওজন কিমান আছিল বিৰ ওজন আছিল 31 কেজি হ'ব বিৰ ওজন আছিল 31 কেজি ওকে প্ৰশ্ন নম্বৰ 7 কি কৈছে কোনো এটা দলৰ 34 জন খেলুৱৈৰ গড় ওজন হৈছে 31 কেজি ওকে 34 জন খেলুৱৈৰ গড় ওজন হৈছে 31 কেজি যদিহে তাত প্ৰশিক্ষকজনক যোগ দিয়া হয় তেন্তে গড় ওজন 1 কেজি বৃদ্ধি হয় তেন্তে প্ৰশিক্ষকজনৰ ওজন নিৰ্ণয় কৰা 34 জন খেলুৱৈ আছিল 34 জন খেলুৱৈ আছিল প্ৰত্যেকৰে ওজন 31 কেজি তেতিয়াহলে টোটাল ওজন কিমান আছিল প্ৰথমতে 4 ৰ ভাগ কৰিলে আছে প্ৰথমতে ভাগ কৰিলে 31 3 4 120 124 124 কিমান থাকিল 4 তাত থাকিল 12 31 পূৰণ 12 31 পূৰণ 93 93 পৰা 103 105 টোটাল কিমান আছিল 1054 কেজি টোটাল আছিল 1054 কেজি ওকে কোনো কথা নাই যদিহে তাতে প্ৰশিক্ষকজনক যোগ দিয়া হয় এটা কথাটো হল ধৰি লোৱা হল প্ৰত্যেকৰে ওজন 31 কেজি প্ৰত্যেকৰে ওজন ধৰি লোৱা হল 31 কেজি 31 কেজি 31 কেজি 31 কেজি যদিহে তাতে প্ৰশিক্ষকজনক 31 যদি প্ৰশিক্ষকজনৰ ওজনো 31 কেজি হলহেতেন সবৰে ওজন 31 কেজি যদি তাতে প্ৰশিক্ষকজন যাক লৈ অহা আছে তাৰো যদি 31 কেজি হলহেতেন তেতিয়াহলে এভাৰেজৰ কোনো চেঞ্জ নহলহেতেন সবৰে 31 কেজি গতিকে হিও আহিছে 31 কেজি কোনো ধৰণৰ এভাৰেজৰ চেঞ্জ নাই কিন্তু কৈছে কি হি আহাৰ লগে লগে গড় ওজন 1 কেজি বৃদ্ধি পাইছে অৰ্থাৎ এতিয়া যদি চাও প্ৰশিক্ষকজন আহাৰ লগে লগে মানুহ কিমান জন হৈ গল 35 জন এতিয়া এভাৰেজ কিমান হল আগতে 31 আছিল এতিয়া 1 বাঢ়িছে এতিয়া কিমান হৈছে 32 এতিয়া আমি কিমান চাও ওকে 35 দুগুণাং 70 70 ৰ 0 হাতত থাকিল 7 35 তিনিগুণ 105 আৰু 7 112 35 দুগুণাং 70 শূন্য হাতত থাকিল 7 35 তিনিগুণ 3 90 105 আৰু 7 112 এতিয়া টোটাল কিমান জন হল কেজি হল না আগতে আছিল 1054 কেজি এতিয়া আছে 1120 কেজি অৰ্থাৎ যিখিনি বাকি ওজন আছে সেইজন এই বাকি ওজনটো কাৰ হ'ব বাকি ওজনটো হৈছে প্ৰশিক্ষকজনৰ এতিয়া চাওঁ প্ৰশিক্ষকজনৰ ওজন কিমান 1120 ৰ পৰা যদি আমি 1054 কেজি বিয়োগ দি দিওঁ তেতিয়াহলে কম পাম 10 ৰ পৰা 4 গলে থাকিব 6 ওকে 1 থাকিব 11 ৰ পৰা 5 গলে থাকিব 6 10 10 66 কেজি আমি ক'ব পাৰিম যে যিজন নতুন প্ৰশিক্ষক আছিল তাৰ ওজন আছে কিমান 66 কিলো যদিহে 66 কিলো নহলহেতেন যদিহে প্ৰশিক্ষকজনৰ ওজন 31 কেজি হলহেতেন তেতিয়াহলে গড়ৰ কোনো পৰিৱৰ্তন নহলহেতেন সকলোৰে গড় ওজন আছিল 31 কেজি প্ৰশিক্ষকজন আহিল কি ইয়াতে কি হৈ গল সবৰে ওজন 31 কেজি থাকি যাব যদিহে তাৰ ওজন 31 কেজি হয় কিন্তু হি এক্সট্ৰা কেজি লৈ আহিছে হি টোটাল মানুহজন আহিছে 66 কিলো 31 কিলো আহিব লাগিছিল
66 কেজি গতিকে সবৰে 1 কেজি গড় ওজন কি হৈছে বৃদ্ধি পাইছে ওকে প্ৰশ্ন নম্বৰ 8 কি কৈছে এ বি আৰু চিৰ মুঠ গড় ওজন হৈছে 60 কিলো এ আৰু বিৰ গড় ওজন হৈছে 70 কেজি বি আৰু চিৰ গড় ওজন হৈছে 55 কেজি তেন্তে বিৰ ওজন নিৰ্ণয় কৰা কৈছে যে এ বি আৰু চি তিনিজন ব্যক্তি এ বি আৰু চি তিনিজন ব্যক্তি ইহঁতৰ গড় ওজন 60 কিলো অৰ্থাৎ 3 হয় কোন কিমান আছে 180 কেজি এই 180 কেজিত এ প্লাস বি প্লাস চি তিনিজনৰে গড় ওজন লগ হৈ আছে হয় না এতিয়া এ আৰু বি এ প্লাস বি এ ইনটু বি কি কৈছে এ প্লাস বি কি কৈছে তো ইহঁতৰ এ আৰু বিৰ গড় ওজন হৈছে কিমান 70 কিলো 70 কিলো 70 পূৰণ 2 এভাৰেজ 70 মানে দুজনৰ 70 70 পূৰণ 2 কিমান আছে 140 কেজি এটো হৈছে এ প্লাস বি এ আৰু বি গতিকে চিৰ নিৰ্ণয় কৰিব লাগিলে কি কৰিম 140 পৰা 40 কেজি আমি ক'ব পাৰিলো যে চিৰ ওজন হৈছে কিমান 40 কেজি মাত্ৰ ওকে ইয়াৰ পিছৰ কন্ডিশনটো কি কৈছে যে বি আৰু চিৰ গড় ওজন বি আৰু চি ইহঁতৰ গড় ওজন কিমান আছিল 55 কেজি অৰ্থাৎ 55 পূৰণ 2 55 কে দুইজনে 55 পূৰণ 2 কিমান হৈছে 110 হয় না দুইজনৰ হৈছে 110 বি আৰু চিৰ যদি যোগ কৰা হয় তাহলে 110 হয় না বি প্লাস সি তাৰ পৰা যদি আমি বি টু মাইনাস দিও তাহলে আমাৰ কি থাকিব সৰি ইয়াৰ পৰা যদি আমি সি টু বিয়োগ দি দিও তাহলে আমাৰ কি থাকিব বি থাকিব গতিকে বি আৰু চিৰ কিমান আছিল 110 চিৰ আছিল 40 কেজি গতিকে আমি ক'ব পাৰিম যে কি বি ওজন আছিল 70 কেজি আমি ক'ব পাৰিম যে কি বি ওজন আছিল বি ওজন হ'ব ইকুয়াল টু 70 কেজি তেন্তে বি ওজন কিমান আছে কিমান আছিল বি ওজন হ'ব 70 কেজি ওকে প্ৰশ্ন নম্বৰ 9 কি বুলি কোৱা হৈছে চাৰিজন ব্যক্তিৰ তিনিজনে গড়ে 100 টকাকৈ খৰচ কৰে যদিহে 4 নম্বৰ ব্যক্তিজনে বা ব্যক্তিয়ে আন তিনিজনৰ গড় হিচাপতকৈ 150 টকা বেছি খৰচ কৰে তেন্তে তেওঁলোকে মুঠ কিমান টকা খৰচ কৰিলে ওকে সিম্পল কোৱেশ্চন চাৰিজন ব্যক্তি আছিল চাৰিজনৰ ব্যক্তিৰ একজন ব্যক্তি ইফালে থাকি গ'ল বাকি তিনিজনে কি কৰিছে এই তিনিজনে কি কৰিছে গড়ে 100 টকাকৈ খৰচ কৰিছে মানে গড়ে কিমান টকা খৰচ কৰিছে 100 টকাকৈ টোটাল খৰচ কৰিছে কিমান 300 টকা আৰু 4 নম্বৰ ব্যক্তিজনে যিজন 4 নম্বৰ ব্যক্তি আছিল এই যেটো 4 নম্বৰ ব্যক্তিজনে ধৰি লওক ইয়াৰ নাম সৰি যিকোন ইয়া ধৰি লওক ইয়াৰ নাম এ নম্বৰ ব্যক্তিজনে কি কৰিছে আন তিনিজনৰ গড় হিচাপতকৈ আন তিনিজনে গড় হিচাপত কিমান টকা খৰচ কৰিছিল 100 টকা গড় হিচাপতকৈ 150 টকা বেছি খৰচ কৰিছে 100 টকা খৰচ কৰিব লাগিছিল এই নামৰ মানুহজনে 100 টকা খৰচ কৰিব লাগিছিল কিন্তু কি কৰিছে যে 100 লগত ই 150 টকা বেছি খৰচ কৰিছে হয় না টোটাল খৰচ কৰিছে কিমান হি 250 টকা ই অকলে খৰচ কৰিছে 250 টকা আৰু বাকি তিনিজনে খৰচ কৰিছে কিমান 300 টকা গতিকে 300 যোগ 250 550 টকা টোটাল টকা খৰচ কৰিছে কিমান ইয়াতে 550 টকা ওকে প্ৰশ্ন নম্বৰ 9 হৈ গ'ল প্ৰশ্ন নম্বৰ 10 কি হৈছে এ আৰু বিৰ বাৰ্ষিক আয়ৰ গড় হৈছে ৮০,০০০ টকা বি আৰু চিৰ বাৰ্ষিক আয়ৰ গড় ৭৫,০০০ টকা আৰু চি আৰু এৰ বাৰ্ষিক আয়ৰ গড় ৭৮,০০০ টকা তেন্তে বিৰ বাৰ্ষিক আয় কিমান একেই অংক ওকে এ প্লাস বি এটা কিমান হৈছে ইয়াৰ ৮০,০০০ পূৰণ 2 ৮০,০০০ পূৰণ 2 আছে 1,৬০,০০০ টকা ওকে বি আৰু চিৰ কিমান হৈছে বি আৰু চিৰ বাকি ৭৫,০০০ টকা ৭৫,০০০ টকা হয় না বি আৰু চিৰ বাকি আয়ৰ গড় কিমান হৈছে বি আৰু চিৰ ৭৫,০০০ টকা 150,000
চি আৰু এৰ গড় হৈছে কিমান ৭৮,০০০ টকা 0 0 0 2 গুণ 16 6 হাতের 1 2 হাত গুণ 14 কে 156 ইমান টকা তেতে বীর বার্ষিক আয় কিমান বীর বার্ষিক আয় কিমান কৈছে যে কি আমি যে কম বলছি দুইবার এ দুইবার বি দুইবার সি অর্থাৎ কম যে 2 ইনটু এ প্লাস বি প্লাস সি ইজ ইকুয়াল টু এটা আমি যোগ কৰিব লাগিব কিমান আছে তিনিটা জিৰ' থাকিব আমাৰ ফালে তিনিটা জিৰ' থাকিব হ্যাঁ এইটো কাটি দিলে হয় না 0 0 6 ওটা থাকে 6 6 5 11 5 16 এটা থাকে 6 6 5 11 5 16 6 হাতত থাকে 1 1 2 3 4 4,66,000 ওকে আমি যদি ইয়াক কেৱল এ আৰু বি এ প্লাস বি প্লাস সি ৰে মান যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 2 ৰে আমি যদি কাটি দিওঁ আমি যদি 2 ৰে কাটি দিওঁ এ প্লাস বি প্লাস সি ৰে কি হ'ব 2 ৰে কাটিলে কিমান হ'ব 2 ৰে 2 3 3 0 0 0 2,33,000 টাকা এ প্লাস বি প্লাস সি ৰ টোটাল হ'ব কিমান আছে 2,33,000 ওকে আমি চাওঁ এ প্লাস বি ৰ কিমান আছিলে 80,000 কে আমি চাওঁ এ প্লাস বি ৰ কিমান আছিলে 80,000 কে এ প্লাস বি প্লাস সি ইকুয়াল টু কিমান আছিলে 2,33,000 এ আৰু বি ৰ কিমান আছিলে 80,000 কে পূৰণ 2 অৰ্থাৎ আমি ক'ব পাৰিম যে 1,60,000 তেতিয়াহ'লে আমাৰ কি ওলাব এই চি ৰ মান ওলাব চি ইকুয়াল টু ওলাব কিমান 0 0 0 তিনটা 0 হৈ গ'ল 0 0 0 13 ৰ পৰা 6 গ'লে কিমান থাকিব 7 আৰু 22 ৰ পৰা 1 গ'লে কিমান থাকিব সৰি 22 ৰ পৰা 1 গ'লে থাকিব 21 আমি ক'ব পাৰিম যে কি 2,17,000 16,000 কৰিছো ভুল হৈছে সৰি সৰু মিষ্টেক এটা হৈ গৈছে ইয়াতে হ'ব নোৱাৰে 1,60,000 হ্যালো তিনিটা 0 0 0 0 তিনিৰ পৰা 0 গ'লে থাকিল 3 16 ইয়াৰ কিমান আছে 17 18 19 20 21 23 তিনিটা আমি ক'ব পাৰিম যে চি কিমান হৈছে ইনকাম হৈছে 73,000 টকা সির মান কিমান আছে 73,000 হয় না সির মান কিমান আছে 73,000 টাকা ওকে এবার আমি কি কৰি চাম আমি ছিলে বি আৰু সি আমি চাম বি আৰু সি ৰ মান কিমান দিয়া আছিল এতিয়া চাম বি প্লাস সি এটাৰ গড় কিমান আছিল ৭৫,০০০ পূৰণ 2 আছিল ন দুইজন আছিল ৭৫,০০০ পূৰণ কিমান আছে 1.5 লাখ 1,50,000 গতিকে আমি কি কৰিম বি প্লাস সিৰ পৰা যদি আমি কি কৰোঁ সি তো বিয়োগ দিতে আমাৰ কি থাকিব বি ৰ মান থাকিব বি আৰু সিৰ টোটাল মান কিমান আছিল 1,50,000 সিৰ মান আছিল কিমান 73,000 তেতিয়াহ'লে আমি ক'ব পাৰিম যে বি ৰ মান কিমান হ'ব ইকুৱেল টু ৭৭,000 কাৰণ ৭৫,০০০ কাৰণ ৭৫,০০০ দুটাই হয় 1.5 লাখ ই ৭৫তকৈ 2,000 কম আছে গতিকে ৭৫ লগত 2,000 যোগ কৰিলে ৭৭,000 ক্যালকুলেশন আছে মেথডত আমি ক'ব পাৰিম যে বীৰ বাৰ্ষিক আয় কিমান হ'ব 77,000 ওকে
প্ৰশ্ন নম্বৰ 11 কি কৈছে 19টা সংখ্যাৰ গড় হৈছে 111 যদি প্ৰথম 10টা সংখ্যাৰ গড় হৈছে 82 আৰু অন্তিম 10টা সংখ্যাৰ গড় হৈছে 129 তেন্তে 10 নম্বৰ সংখ্যাটো জ্ঞাত কৰা হা কৈছে যে কি প্ৰথম 10টা সংখ্যাৰ 19টা সংখ্যা 19টা যদি সংখ্যা চাওঁ আমি যদি দেখা পাম 19টা সংখ্যা তো একচুয়ালি যদি মাধ্য আমি গড় নিৰ্ণয় কৰিব লাগে এদি হ'ব লাগিব 9টা এদি হ'ব লাগিব 9টা 18টা মাজত থাকিব লাগিব এটা সংখ্যা 19টা হয় না মাধ্য নিৰ্ণয় যেটো মাধ্য নিৰ্ণয় পদ্ধতি আছিল তাৰ কৈছে এইফালে সেই সংখ্যা সেইফালে সেই সংখ্যা মাজত যেটো আছে সেইটো হ'ব আমাৰ গড় 19টা সংখ্যা মানে কি হৈছে এদি 9টা এদি 9টা 18টা আৰু মাজত হৈছে গড় কিন্তু কৈছে প্ৰথম 10টা সংখ্যাৰ গড় হৈছে 82 আৰু অন্তিম 10টা সংখ্যা অৰ্থাৎ এইফালৰ পৰা এবাৰ এই সংখ্যাটো গণনা কৰা হৈছে এইফালৰ পৰা এবাৰ এইফালে গণনা কৰা হৈছে তাৰ মানে এনেকুৱা কৰিছে হয়না 9টা সংখ্যা 9টা সংখ্যা আৰু এই যেটো এটা সংখ্যা আছে 18 নম্বৰ 10 নম্বৰ সংখ্যা এটো দুবাৰ গণনা কৰা হৈছে ওকে এই সংখ্যাটো কমা কি কৰা হৈছে দুবাৰ গণনা কৰা হৈছে গতিকে আমি চাম প্ৰথম 10টা সংখ্যাৰ কিমান আছিল গড় আছিল 82 820 প্ৰথম 10 বাৰ যেতিয়া গণনা কৰিছিল 820 820 ৰ ভিতৰত এটা সংখ্যা আছিল সেকেন্ড বাৰ অন্তিমৰ পৰা 10টা আমি গণনা কৰিছিল কিমান আছিল 10 পূৰণ কিমান আছিল 129 1290 টোটাল কিমান হৈছে ওকে 0 আছে 9 আছে 2 2 4 আছে 8 9 আছে বাৰে বাৰে ভুল কিয় কৰোঁ 1290 0 9 2 2 4 2 2 4 8 9 ডাঙৰ ভুল কৰিছে ওকে কোনো কথা নাই 1290 820 1290 820 এটো এনেকৈ কৰিব লাগে 0 মানে যে ঘৰ 1 হাতৰ 1 আৰু 2 10 এঘাৰ 1 হাতৰ 1 2110 টোটাল কিমান আছিল 2110 110 বাৰে বাৰে ভুল হৈ আছে 2110 2110 ওকে তো কি কৈছে 19টা সংখ্যাৰ গড় হৈছে 111 ওকে তো কৈছে যে কি 19টা সংখ্যাৰ গড় আছে কিমান 111 গতিকে আমি কৰিম যে কি 19 গুণ 19 9 হাতত থাকিল 1 19 গুণ 19 20 শূন্য হাতত থাকিল 2 19 গুণ 21 2109 হ'ব লাগিছিল 2109 হ'ব লাগিছিল 2109 হয় না 19 গুণ 19 19 গুণ 19 और 19 9 হাতত থাকিল 1 19 গুণ 19 কে 20 পিছৰ শূন্য হাতত থাকিল 2 19 গুণ 2109 হ্যাঁ আৰু কি হৈছে যে যোগ কৰিলে কিমান হৈ যাব 2110 হয় না তো আমাৰ কি হৈছে 1 হ্যাঁ 2110 1 কি কৈছে তেন্তে 10 নম্বৰ সংখ্যাটো জ্ঞাত কৰা তেন্তে 10 নম্বৰ সংখ্যাটোৰ মান কিমান আছিল 1 10 নম্বৰ যেটো সংখ্যা আছিল এই সংখ্যাটোৰ মান আছিল কিমান 1 ওকে প্রশ্ন নম্বৰ 12 কি কোৱা হৈছে 11টা সংখ্যাৰ গড় হৈছে 35 যদি প্ৰথম 6টা সংখ্যাৰ গড় হৈছে 32 আৰু অন্তিম 6টা সংখ্যাৰ গড় হৈছে 137 তেন্তে 7 নম্বৰ সংখ্যাটো জ্ঞাত কৰা 137 নহয় এটো 37 অনলি
তেতিয়া 7 নম্বৰ সংখ্যাটো জ্ঞাত কৰা অৰ্থাৎ কৈছে যে 11টা সংখ্যা কি কৰিছে এইফালে 5টা সংখ্যা এইফালে 5টা সংখ্যা মাজৰ সংখ্যাটো একচুয়ালি কি হয় তাক আমি মাধ্য বুলি কোৱা হয় যদি দুফালে সমান সমান থাকে ইফালে 5টা ইফালে 5টা মাজৰ যেটো সংখ্যা এটোকে কোৱা হয় মাধ্য বা গড় ইয়াৰ আগৰ ভিডিওটো আমি পাইছিলো কিন্তু কৈছে যে কি যে এই মাজৰ সংখ্যাটো ইয়াক দুইবাৰ গণনা কৰা হৈছে এবাৰ প্ৰথমৰ ফালৰ পৰা গণনা কৰা হৈছে এবাৰ অন্তিমৰ ফালৰ পৰা ওকে কৈছে যে কি 11টা সংখ্যা প্ৰত্যেকৰে গড় আছিল 35 গতিকে আমি ক'ব পাৰিম যে টোটাল কিমান হৈছে 385 11টা সংখ্যাৰ গড় হব লাগিছিল 385 কিন্তু কৈছে যে কি প্ৰথম 6টা সংখ্যা 32 6 দুগুণ 12 2 হাতৰ 1 6 3 18 কে 19 192 আৰু অন্তিমৰ ফালৰ পৰা 6টা সংখ্যাৰ গড় কিমান আছিল 37 6 7 গুণ 42 ৰ 2 হাতৰ থাকিল 4 6 3 গুণ 18 19 20 21 22 আমি যদি চাওঁ 2 2 4 9 2 11 1 হাতৰ থাকিল 1 2 1 3 কে 4 414 হ'ব লাগিছিল 385 হৈ গৈছে আমাৰ 414 মানে এক্সট্ৰাটো পদ গণনা কৰা হৈছে এক্সট্ৰা ইয়াক আকৌ এবাৰ গণনা কৰা হৈছে না ইয়াক দুইবাৰ গণনা কৰা হৈছিল ওকে গতিকে আমি কম যে কি 385 ৰ পৰা যদি আমি সৰি কৈছে কি 414 ৰ পৰা যদি আমি 385 বিয়োগ দি দিও 14 ৰ পৰা 5 গলে থাকিব 9 হয় না 40 ৰ পৰা 35 গলে থাকিব 2 গতিকে আমি ক'ব পাৰিম যে মাজৰ সংখ্যা আছিল হয় না এটা 6 নম্বৰ সংখ্যা হ'ব লাগিছিল উত্তৰটো হ'ব লাগিছিল 6 নম্বৰ সংখ্যাটো 7 নম্বৰ সংখ্যাটো নহয় একচুয়ালি হ'ব লাগিছিল 6 নম্বৰ সংখ্যাটো ওকে গতিকে 6 নম্বৰ সংখ্যাটোৰ কিমান মান হ'ব 29 পাছৰ 6 নম্বৰ এফালৰ 6 নম্বৰ ওকে তেন্তে 6 নম্বৰ সংখ্যাটো কিমান আছিল আমি ক'ব পাৰিম যে 6 নম্বৰ সংখ্যাটোৰ মান আছিল 29 টাইপিং মিস্টেক হৈছে এটো এটা মিস্টেক ওকে প্ৰশ্ন নম্বৰ 13 কি কৈছে বিৰাট কোহলিয়ে 9খন মেচত গড়ে 75 ৰান কৰিছে তেন্তে 10 নম্বৰ মেচখনত তেওঁ কিমান ৰান কৰিলে তেখেতৰ গড় 80 হ'ব ওকে 9খন মেচত বিৰাট কোহলিয়ে কৰিছে 75 ৰান 75 ৰান 9 5 গুণ 45 ৰ 5 হাতৰ থাকিল 4 9 7 গুণ 63 64 65 66 67 67 675 ৰান কৰিছে কিন্তু কোৱা হৈছে যে কি তাক 10 নম্বৰ মেচখনত কিমান ৰান কৰিব লাগিব অৰ্থাৎ এইবাৰ তাৰ মেচ হ'ব 10 খন এখন মেচ বাঢ়িব আৰু প্ৰত্যেকখন হ'ব লাগিব কিমান মেচৰ এটা গড় হ'ব লাগিব 80 অৰ্থাৎ হ'ব লাগিব কিমান এতিয়া ৰান হ'ব লাগিব 800 10 খন মেচত 800 ৰান কৰিলেহে তাৰ কিমান হ'ব তাৰ এভাৰেজ হ'ব 80 গতিকে 10 নম্বৰ মেচখনত কিমান কৰিব লাগিব 675 ৰ 800 ৰ পৰা যদি আমি 675 বিয়োগ দিওঁ কিমান হ'ব 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 7 গলে 2 7 ৰ পৰা 6 গলে 1 গতিকে আমি কম যে কি বিৰাট কোহলিয়ে জীৱন 10 নম্বৰ মেচ সেইখনত কৰিব লাগিব 125 ৰান 125 ৰান কৰিলে তাৰ কিমান ৰান পূৰণ হ'ব 800 ৰান পূৰণ হ'ব 800 ৰান কিমান কেখন মেচত পূৰণ হ'ব 10খন মেচত তেতিয়া তাৰ এভাৰেজ কিমান হ'ব 80 ওকে প্ৰশ্ন নম্বৰ 15 কি কৈছে 10 জন ব্যক্তিৰ গড় বয়স হৈছে 20 বছৰ যদি তাত 2 জন ব্যক্তিৰ বয়স যোগ দিয়া হয় তেন্তে সিহঁতৰ গড় বয়স 2 বছৰ বৃদ্ধি হয় তেন্তে সেই দুজন ব্যক্তিৰ গড় বয়স কিমান হ'ব 10 জন ব্যক্তিৰ গড় বয়স কিমান হৈছে 20 বছৰ টোটাল বছৰ হৈছে 200 বছৰ যদি তাতে দুজন ব্যক্তি যোগ দিয়া হয় অর্থাৎ এতিয়া 12 জন ব্যক্তি যোগ দিয়া হয় তেন্তে সিহঁতৰ গড় বয়স 2 বছৰ বৃদ্ধি হয় গড় বয়স আগতে 20 আছিল এতিয়া 22 হ'ব টোটাল কিমান হ'ব 12 দুগুণ 24 ৰ 4 হাতত থাকে 2 12 দুগুণ 24 26 কিমান হল 264 ৰ পৰা 200 বিয়োগ কৰিলে কিমান থাকিল 64
অৰ্থাৎ যেই দুজন ব্যক্তি আহিছে সেই দুজনে কিমান লগত লৈ আহিছে 64 64 কেজি সৰি বয়স ন 64 বছৰ বয়স লগত লৈ আহিছে ওকে তেন্তে সেই দুজন ব্যক্তিৰ গড় বয়স কিমান হ'ব কৈছে যে বাকি বিলাকৰ কোৱা নাই সেই দুজন ব্যক্তি কিমান লৈ আহিছিলে 64 গতিকে সেই দুজন ব্যক্তিৰ গড় বয়স কিমান হ'ব 32 বছৰ সেই দুজন ব্যক্তিৰ গড় বয়স কিমান হ'ব 32 বছৰ হ'ব প্ৰশ্ন নম্বৰ 15 কি কৈছে 10 জন ব্যক্তিৰ গড় আয়ু 25 বছৰ যদি তাৰ পৰা এজন ব্যক্তি ওলাই যায় তেতিয়া হেতৰ গড় 2 বছৰকৈ বৃদ্ধি হয় তেন্তে সেই ওলাই যোৱা ব্যক্তিজনৰ আয়ু কিমান ওকে 10 জন ব্যক্তি আছিল প্ৰত্যেকৰ বয়স 25 বছৰ টোটেল আছিল কিমান 250 তাৰ পৰা এজন ব্যক্তি ওলাই গুচি গ'ল 10 জন ব্যক্তি আছিল তাৰ পৰা এজন ব্যক্তি ওলাই গুচি গ'ল এতিয়া থাকিল কিমান জন ব্যক্তি 9 জন ব্যক্তি কিন্তু হি ওলাই যোৱাৰ লগে লগে প্ৰত্যেকৰে গড় 2 বছৰকৈ বৃদ্ধি পালে অৰ্থাৎ কিমান হ'ল 27 9 7 গুণ 63 থাকিল 3 7 থাকিল 6 9 2 গুণ 18 6 গুণ 24 এতিয়া হেতৰ গড় বয়স কিমান হ'ল গড় আয়ু হ'ল 243 250 ৰ পৰা 243 বিয়োগ কৰি কিমান হ'ব 7 বছৰ হ'ব লাগিছিল 250 10 জন ব্যক্তিৰ টোটাল গড় বয়স আছিল 250 কিন্তু যেতিয়া এজন ওলাই গ'ল তেতিয়া সংখ্যা হ'ল 9 জন আৰু হেতৰ গড় আয়ু কিমানকে বৃদ্ধি পালে 2 কে আগতে 25 আছিল তে 2 27 টোটাল হ'ল 243 গতিকে কম পাৰিম যে 7 বছৰ বয়স ওলাই গৈছে 7 বছৰ বয়স কোনে ওলাই লৈ গৈছে এজন ব্যক্তি যে ওলাই গৈছে এটা বাচ্চা ওলাই গৈছে গতিকে সেই ওলাই যোৱা ব্যক্তিজনৰ আয়ু কিমান 7 বছৰ মাত্ৰ 7 বছৰ মাত্ৰ 17 নম্বৰ প্ৰশ্ন নম্বৰ 17 নম্বৰ পেজ কি হৈছে কি 11 জন ব্যক্তিৰ গড় আয়ু 25 বছৰ যদি তাৰ পৰা এজন ব্যক্তি ওলাই যায় তেতিয়া হেতৰ গড় 1 বছৰকৈ কম হয় এবাৰ কৈছে এবাৰ কম হৈ যায় তেন্তে সেই ওলাই যোৱা ব্যক্তিজনৰ আয়ু কিমান ওকে 11 জন ব্যক্তি প্ৰত্যেকৰে আছিল 25 বছৰ কথা আমি ক'ব পাৰিম যে কি টোটেল হেতৰ বয়স আছিল 275 বছৰ ওকে তাৰ পৰা এজন ব্যক্তি ওলাই গুচি গ'ল ওকে এতিয়া থাকিল কিমান জন মানুহ 10 জন হেতৰ গড় বছৰ 1 কৈ কম হয় অৰ্থাৎ 25 এতিয়া 24 হৈ গ'ল কিমান হৈ গ'ল 240 10 * 24 কিমান বছৰ তো কিমান হ'ল 275 পৰা 240 গ'লে 35 11 জন ব্যক্তিৰ টোটাল বয়স আছিল 275 এতিয়া এজন ব্যক্তি ওলাই গ'ল 10 জন হৈ গ'ল এতিয়া বয়স হ'ল 240 কি হৈছে 235 বছৰ 35 বছৰ কোনবা ফালে ওলাই গ'ল কোনে ওলাই লৈ গ'ল এজন ব্যক্তি ওলাই গৈছে যে অৰ্থাৎ ক'ব পাৰিম যে এজন 35 বছৰৰ ব্যক্তি হেতৰ লগত আছিল 11 জন মানুহৰ 10 জন মানুহৰ লগত এই মানুহজন ওলাই গুচি গৈছে প্ৰশ্ন নম্বৰ 17 কি কৈছে যে 20 জন মানুহৰ গড় ওজন আছিল 55 কেজি ওকে 20 জন মানুহৰ গড় ওজন আছিল 55 কেজি কিন্তু তাৰ পৰা এজন মানুহ আঁতৰি যায় আৰু অন্য এজন মানুহ তাৰ ঠাইত আহি উপস্থিত হয় তেতিয়া হেতৰ গড় 1 বৃদ্ধি হয় তেন্তে সেই নতুন মানুহজনৰ গড় ওজন কিমান 20 জন মানুহ আছিল প্ৰত্যেকৰে ওজন কিমান বুলি ধৰিলো 55 কেজি ধৰি লোৱা হল প্ৰত্যেকজন ব্যক্তিৰে ওজন আছিল 55 কেজি হয় না 2 * 55 110 ইমান কেজি টোটাল আছিল ইমান কেজি তাৰ পৰা এজন মানুহ আঁতৰি যায় তাৰ পৰা এজন মানুহ আঁতৰি গৈছে কিন্তু তাৰ ঠাইত অন্য এজন মানুহ আহি উপস্থিত হৈছে ধৰি লোৱা হল প্ৰত্যেকজন মানুহৰ ওজন 55 কেজি যদি এজন 55 কেজি মানুহ আঁতৰি যায় আৰু তাৰ ঠাইত অন্য 55 কেজি এজনৰ মানুহ এজন আহি পায় তেতিয়াহ'লে তাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহব 55 কেজি ওজনৰ এজন মানুহ বাহিৰত ওলাই গৈছে আৰু 55 কেজি ওজনৰ মানুহ এজন ভিতৰত সোমাই গৈছে ইফালে ওলাই গ'ল ইফালে সোমাই আহিল কোনো ধৰণৰ চেঞ্জ নাই কিন্তু চেঞ্জ কেতিয়া হৈছে যদি হেতৰ ওজনৰ ডিফাৰেন্স হৈছে এতিয়া কি হল 20 জনৰ পৰা এজন ওলাই গৈছিল আকৌ আন এজন সোমাই আহিছে কিন্তু কৈছে যে কি
তেতিয়া সিহঁতৰ গড় 1 বৃদ্ধি হয়। আগতে 55 আছিল, এতিয়া 56 হৈ গ'ল, হয় না? কিমান হৈ গ'ল? 56 পূৰণ 2 কিমান হ'ব? 2 6 গুণ, এটাতো 0 আছে, 2 6 গুণ 12, 2 হাতৰ 1, 2 5 গুণ 10, 11, হয় না? কিমান হৈছে? 1100 আছিলে, এতিয়া 20 কেজি, হয় না? এতিয়া কথাটো কি হ'ল, এজন মানুহ 55 কেজি ওজনৰ মানুহ এজন ওলাই গুচি গৈছে। কিমানজন আছিলে? 20 জন মানুহ আছিলে, তাৰে 55 কেজি ওজনৰ মানুহ এজন ওলাই গুচি গৈছে। কিন্তু তাৰ ঠাইত যদি অন্য ফালৰ পৰা এজন 55 কেজি ওজনৰ মানুহ আহিলহেঁতেন, কোনো ধৰণৰ গড়ৰ পৰিৱৰ্তন নহলহেঁতেন। 55 কেজি ওলাই গৈছে, 55 কেজি সোমাইছে। কিন্তু পৰিৱৰ্তন কেতিয়া হৈছে? যেতিয়া সেই মানুহজনে এক্সট্ৰা 20 কেজি ওজন লৈ আহিছে। এক্সট্ৰা 20 কেজি ওজন লৈ অহাৰ লগে লগে কি হৈছে? প্ৰত্যেকৰে গড় বৃদ্ধি হৈছে। অ'কে, এই মানুহজনে যে 20 কেজি ওজন লৈ আহিছে, এই 20 কেজিটো কি হৈছে? সি এক্সট্ৰা লৈ অহাৰ কাৰণে গড় বৃদ্ধি হৈছে। এক্সট্ৰা লৈ নাহিলে বৃদ্ধি নহলহেঁতেন। তেন্তে সেই মানুহজনৰ ওজন কিমান? সেই মানুহজনে যদি 55 কেজি ওজনেই লৈ আহিলহেঁতেন, 55 কেজি আউট, 55 কেজি ইন, কোনো ধৰণৰ পৰিৱৰ্তন নাই। গতিকে সেই 55 কেজি ওজনটো আহিছেই, লগত আকৌ কিমান কেজি ওজন লৈ আহিছে? এক্সট্ৰা 20। তো আমি ক'ব পাৰিম কি, যে সেই মানুহজনে একচুৱেলি 75 কেজি ওজনৰ আছিল। যদিহে 55 কেজি ওজনেৰে হ'লহেঁতেন, তেতিয়াহ'লে কোনো ধৰণৰ পৰিৱৰ্তন নহলহেঁতেন। 55 কেজি আউট, 55 কেজি ইন। কিন্তু সেই মানুহজনে কি কৰিছে? তেখেতৰ লগতে আকৌ 20 কেজি ওজন বেছি লৈ আহিছে। যেতিয়াই 20 কেজি ওজন বেছি লৈ আহিছে, প্ৰত্যেকৰে গড় কি হৈছে? 1 কি হৈছে? বৃদ্ধি হৈছে। অ'কে, প্ৰশ্ন নম্বৰ 18ত কি কৈছো আমি? 15 জন মানুহৰ গড় 60, বয়সৰ গড় 60। সেই ঠাইৰ পৰা এজন ব্যক্তি আঁতৰি যায় আৰু অন্য এজন নতুন মানুহ সেই ঠাইত আহি উপস্থিত হয়। এজন আউট, এজন ইন হ'ল, আৰু সিহঁতৰ গড় বয়স 2 বছৰকৈ কমি যায়। গড় বয়স 2 বছৰকৈ কমি গ'ল। তেন্তে সেই মানুহজন, আঁতৰি যোৱা মানুহজনৰ আৰু নতুনকৈ উপস্থিত হোৱা মানুহজনৰ পাৰ্থক্য কিমান? বয়সৰ পাৰ্থক্য কিমান? প্ৰথমতে 15 জন মানুহ আছিলে, প্ৰত্যেকৰে 60 বছৰ, 6 15 90 অৰ্থাৎ 900 বছৰ। টোটেল সিহঁতৰ আছিল 900 বছৰ। এতিয়া কি হ'ল? এজন মানুহ আঁতৰি গ'ল, এজন মানুহ সোমাই আহিল। যদি 60 বছৰ বয়সৰ মানুহ এজন আঁতৰি গুচি গ'ল, আকৌ 60 বছৰ বয়সৰ মানুহ এজন আকৌ ইফালৰ পৰা এণ্ট্ৰি মাৰিল, তেতিয়াহ'লে কোনো ধৰণৰ বয়সৰ পৰিৱৰ্তন নহ'ব। 60 বছৰ আউট, 60 বছৰ ইন। কিন্তু কি হৈছে? প্ৰত্যেকৰে 2 বছৰকৈ বয়স কমি গৈছে। এতিয়া আকৌ 15 জন মানুহ, এজন আউট হৈছে, এজন ইন হৈছে। এতিয়া কি হৈছে? প্ৰত্যেকৰে 2 বছৰকৈ কমি গৈছে। অৰ্থাৎ আগতে 60 আছিল, এতিয়া 58 হৈছে, হয় না? তো আমি কৰিম নেকি? 8 15 কিমান আছে? 120ৰ শূন্য, 75 96 90 97 105 8 120 120 0 12 5 75 85 দিয়ে 87 870, হ্যাঁ 5 75 85 87 30 বছর। ওকে, কৈছে যে কি 30 বছৰ, কৈছে যে কি 30 বছৰ এতিয়া কোনটো হ'ব? আমি এতিয়া কম যে কি, যদি 60 বছৰ বয়সৰ মানুহ এজন আঁতৰি গুচি গৈছে, আকৌ 60 বছৰ বয়সৰ মানুহ এজনেই সোমাই আহিছে, তেতিয়াহ'লে গড়ৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব। 60 আউট, 60 ইন। কিন্তু কৈছে কি, কিন্তু ই 60 বছৰ বয়সৰ অহা নাই। কিমান বছৰ বয়সৰ আহিছে? ই 30 বছৰ কম লৈ আহিছে। ওকে, ই কিমান বছৰ কম লৈ আহিছে? 30 বছৰ। আহিব লাগিছিলে 60 বছৰ, আহিছে কিমান বছৰ? 30 বছৰ। যেতিয়াই 30 বছৰ আহিছে, 60 আউট হৈ গৈছে, 30 ইন হৈছে, অৰ্থাৎ 30 বছৰ কমি গৈছে। কাৰ পৰা কমি গৈছে? 15 জন মানুহৰ প্ৰত্যেকৰে 2 বছৰকৈ কমি গৈছে। 15 জন মানুহৰ প্ৰত্যেকৰে 2 বছৰকৈ কমি গৈছে। আমি ক'ব পাৰিম যে কি, যিজন মানুহ আউট হৈছিল সি আছিল 60 বছৰৰ। ওকে, যিজন মানুহ আউট হৈছে সি আছিল 60 বছৰৰ। যিজন মানুহ আউট হৈছে সিজন আছিল 60 বছৰৰ। কিন্তু তাৰ ঠাইত কি হৈছে?
30 বছৰ বয়সৰ মানুহ এজন আহিছে 60 বছৰ আউট হৈ গৈছে যদি 60 বছৰৰে ইন হলতেন তেতিয়াহ'লে কোনো ধৰণৰ চেঞ্জ নহলহেঁতেন 60 বছৰ আউট 60 বছৰ ইন বাৰে বাৰে কৈ আছো 60 বছৰ আউট যিমানে আউট হৈছে সিমানে যদি ইন হয় এভাৰেজৰ কোনো ধৰণৰ পৰিৱৰ্তন নহব কিন্তু কি হৈছে 60 বছৰৰ জায়গাত আউট হৈ গৈছে আৰু 30 বছৰ ইন হৈছে অৰ্থাৎ হি কিমান বছৰ কম লৈ আহিছে 30 বছৰ কম লৈ আহিছে 60 বছৰ আউট হৈ গৈছে 30 বছৰ আহিছে এতিয়া 30 বছৰ কম লৈ আহিছে যেতিয়া 30 বছৰ কম লৈ আহিছে কি হৈ গৈছে 15 জন মানুহৰ পৰা যাৰ হাতত 60 আছিল প্ৰত্যেকৰে এভাৰেজ কিমান হৈছে 2 2 2 2 2 2 কৰি 15 জন মানুহৰ 30 বছৰ কমি গৈছে ওকে ক'ব পাৰিম যে আতৰি যোৱা মানুহজনৰ আৰু নতুনকৈ উপস্থিত হোৱা মানুহজনৰ পাৰ্থক্য কিমান আতৰি যোৱা মানুহজনৰ বয়স আছিল 60 বছৰ নতুনকৈ সময় অহা মানুহজনৰ বয়স আছিল 30 বছৰ সিহঁতৰ বয়সৰ পাৰ্থক্য 30 বছৰ ওকে ওকে থ্যাংক ইউ আমাৰ এভাৰেজ যেটো চেপ্টাৰ আছিল তাৰ ভিডিওটো তাৰ আজি দ্বিতীয় এটো ভিডিও আছিল এটো আমাৰ আজি শেষ হৈ গল ইয়াৰ পিছত আমি আকৌ এটা আই থিংক নতুন ভিডিও আৰম্ভ কৰিম এটো হ'ব কি হ'ব অনুপাত আৰু সমানুপাত ধন্যবাদ